Hello, Bindas Sukanya Rajguru Bindas video আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক লৈ যাবলৈ লৈছো এটুকুৰা বিশেষ ঠাইলৈ। লৈ যাবলৈ লৈছো মানে এপলক যাওঁৱে আৰম্ভ কৰিলো। জোৰহাটতে আসলতে এটুকুৰা বিশেষ ঠাইলৈ লৈ যাম। ইয়া হৈছে ক্লাব ৰোড গৈ থাকোতে অলপ কিবা কিবি দেখুৱাই দিও বলক। এইখন হৈছে মই পঢ়া স্কুল স্প্ৰিংডেল স্কুল য'ত মই মোৰ স্কুলিং কৰিছিলো। পাৰ হৈ যাওঁতে শৈশৱ মনত পৰি যায় ভাবিলো আপোনালোককো লগতে দেখুৱাই যাওঁ। ইয়াৰ পৰা অকনমান আগলৈ গৈ এবাৰ আপোনালোকক দেখুৱাবলৈ লৈছো বিখ্যাত জিমখানা ফিল্ড। কেতিয়াবা শুনিছেনে বাৰু এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গল্ফ কোৰ্স হৈছে জিমখানা গল্ফ ক্লাব আৰু ইয়াতে হয় হৰ্স ৰেচ। যোৰহাট আহিলে বছৰত হৰ্স ৰেচ চাবলৈ আহিব পাৰে। এতিয়া যেটো ঘৰ দেখুৱাবলৈ লৈছো এইটো ঘৰ হৈছিলে মোৰ জন্ম। আমি ভাড়া ঘৰত আছিলোঁ তেতিয়া আৰু ইয়া গায়ন ককাৰ ঘৰ ইয়াতে মোৰ জন্ম হৈছিলে। এতিয়া অৱশ্যে ইয়াত এটা আৰচিচি ঘৰ হৈ গ'ল। তেতিয়া কিন্তু আমি আসাম টাইপৰ এটা সৰু ঘৰত আছিলোঁ। তেতিয়া মোৰ ইয়াতেই জন্ম হৈছিলে। ইয়াৰ পৰা অকণমান আগলৈ আহি আমি আৰু এটা ঘৰ সলাইছিলোঁ। সেইটো ঘৰ এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত অলৰেডি নতুনকৈ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে। এই যে আসাম টাইপৰ ঘৰটো দেখিছেনে এতিয়া ইয়াত এখন ডিজনীলেণ্ড বুলি স্কুল হৈছিলে। এয়া এতিয়া ভাঙি পেলাই আকৌ ৰিন'ভেট কৰিছে। আচ্ছা যি কি নহওক অকণমান অতীতৰ স্মৃতি আৰু বাট পথ দেখুৱাই এতিয়া মই আপোনালোকক লৈ আহিছোঁ ষ্ট্ৰেইট আৱে এখন চেলুনলৈ যাৰ নাম হৈছে হেভেনলি বিউটি ইউনিছেক্স চেলুন। গতিকে মই ইমান দূৰ আপোনালোকক বাইকত লৈ আহি কলৈ আহিছোঁ ফাইনেলি ছাছপেন্সটো ব্ৰেক কৰি দিওঁ। চাইনবোৰ্ডখন দেখিতো গম পাইছে আজি অকণমান কলৈ আহিছোঁ আৰু কি কৰিবলৈ আহিছোঁ আৰু থাম্বনেইলখন দেখিতো গম পাইছে। আজি আহিছোঁ বহুত দিনৰ মূৰত পাৰ্লাৰলৈ আৰু যিখন পাৰ্লাৰলৈ আহিছোঁ এইখন আচলতে মোৰ আজিৰ নহয় বহুত পুৰণা চিনাকি আৰু পাৰ্লাৰখন চিনাকিতকৈ আচলতে অঞ্জুবা মোৰ বহুত পুৰণা চিনাকি। মোৰ বিয়াৰ আগৰ পৰা মই চুলিৰ কিবা কিবি থাকিলে হেয়াৰ ড্ৰেছিঙৰ কাম অঞ্জুবাৰ ওচৰতে কৰা। অৱশ্যে গুৱাহাটীলৈ যোৱাৰ পৰা অকণমান ডিষ্টেঞ্চ এটা আহি গৈছিলে ন অঞ্জুবা, কিন্তু যোৰহাটলৈ আহিলে মই অঞ্জুবাক ফোন কৰোঁ খবৰ লওঁ আৰু প্ৰায় ইয়ালৈ আহোঁ। আজি আচলতে মই আহিছোঁ চুলি স্মুথনিং কৰাবৰ কাৰণে। মই আচলতে আজি 4 বছৰ মানে হৈ গ'ল চুলি স্মুথনিং একেবাৰে কৰোৱা নাই। মাজতে চুলি কাটিছিলোঁ আপোনালোকক বহুত গালিও খাইছিলোঁ ইয়াৰ নিশ্চয় মনত আছে। এতিয়া কটা চুলিখিনি দীঘল হ'ল দীঘল হ'ল ন ফাইনেলি। গতিকে এতিয়া দীঘল হোৱা চুলিখিনিতো এনেকৈ ৰাখিলে নহ'ব, অকণমান যত্ন কৰি ৰাখিব বিচাৰিছোঁ, অকণমান স্মুথ কৰি ধুনীয়াকৈ এটা নতুন লুক ল'ব বিচাৰিছোঁ। আজি ভ্লগটো আচলতে মই স্মুথনিং কৰাৰ প্ৰচেছটো আপোনালোকক দেখুৱাম আৰু লগতে আপোনালোকক মই কিছুমান ৰিয়েল জেনুইন হেয়াৰ কেয়াৰ টিপছ অঞ্জুবাৰ লগত বহি শ্বেয়াৰ কৰিম যিখিনিৰ পৰা হয়তো আপোনালোকো আজি উপকৃত হ'ব। লগতে অঞ্জুবাৰ পাৰ্লাৰখনৰ বিষয়ে আপোনালোকক জনাম। গতিকে ভ্লগটো শেষলৈকে চাব আৰু যদিহে আজিৰ ভ্লগটো চাই ভাল পায় কমেণ্ট ছেকশ্যনত আমাক যোগাযোগ কৰিব আৰু অঞ্জুবাৰ পাৰ্লাৰলৈ আহিব। গতিকে পলম নকৰিবলৈ আজিৰ ভ্লগটো আৰম্ভ কৰোঁ আৰু আমাৰ চুলি কাম আৰম্ভ কৰোঁ। আমি প্ৰথমতে চুলিখিনি ধুনীয়াকৈ ৱাশ্ব কৰাই ল'লোঁ আৰু ৱাশ্ব কৰাই পেলাই ধুনীয়াকৈ হেয়াৰ ড্ৰাই কৰিছে। যিহেতু মোৰ চুলিৰ অলপ ভলিউমটো বেছি ন অঞ্জুবা তো গতিকে অলপ সময় চাগে লাগিব স্মুথনিং কৰাওঁতে আৰু স্মুথনিং কৰাৰ গোটেইখিনি ষ্টেপ মই আপোনালোকক ভালকৈ এটা এটাকৈ কৈ যাবলৈ চেষ্টা কৰিম আৰু লগতে অলপ স্মুথনিং কৰোৱাৰ পিছত বা বিভিন্ন ধৰণৰ চুলিৰ কেয়াৰ লোৱাৰ পিছত মানে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰাৰ পিছত কি কি কেয়াৰ ল'ব লাগে সেইখিনিও ভালকৈ পাতিম। প্ৰথমতে এইটোকে সুধি লওঁ যে হেয়াৰ ৱাশ্ব কৰাই স্মুথনিঙত প্ৰথমতে কি ষ্টেপ ষ্টাৰ্ট হয়? প্ৰথমতে ষ্ট্ৰেটনিং ক্ৰীম এটা ক্ৰীম লগাব আৰু সেইটো কিমান সময় ৰাখিব লাগিব? এইটো ডিপেণ্ড কৰিব চুলিৰ ওপৰত। চুলিখিনি ধৰা তোমাৰ চুলিখিনি কিমান সময়ত ডেভেলপ হয় চুলিখিনি ডিপেণ্ড কৰিব সম্পূৰ্ণ চুলিৰ ওপৰত। এইখিনি বহুত চুলি কেতিয়াবা 20 মিনিটছতো হৈ যায় কালাৰ কৰা চুলি। এইটো কি চাই থাকিলে গম পায় নেকি? চুলিটো চেক কৰিব লাগিব 20 মিনিটছৰ পৰা আমি চেক কৰিম। স্মুথনিং কৰা গেলা গোন্ধটো ল'বলৈ মন নাযায়, কিন্তু এতিয়া উপায় নাই আৰু কুছ পানী গেলি কুছ খোনা পৰতা হে। গতিকে এতিয়া আৰু অঞ্জুবাহঁতে এইবিলাক গুণ লৈ চাগে নাই মই গুণ নাপাওঁ মানে ফুল কৰোণা বেমাৰী হৈ গ'ল কোনচোন নপোৱা। সঁচাকে কেতিয়াবা ভাবো দেই মইতো সঁচাকে মোৰ কিবা হৈছে নিচিনা লাগে, একেবাৰে গুণ নাপাওঁ কাৰণ ইমান কেমিকেলৰ গোন্ধ সদায় লৈ থাকে ন। সদায়তো নহয় এইটো নহ'লেও ধৰা কালাৰ হৈ থাকে, কালাৰটো চেম একে এমনিয়া না। গতিকে গমটো পালে এনেকৈ চুলিত অলপকৈ স্মুথনিং ক্ৰীম এপ্লাই কৰি মিনিমাম 20 মিনিটছ সময় ৰখাৰ পাছত অঞ্জুবাই চেক কৰি চালে এডাল ষ্ট্ৰেণ্ড মোৰ চুলিৰ যে চুলিখিনি স্মুথনিং কৰিব পৰাকৈ সাজু হৈছে নে নাই। মোটামুটি সেইখিনি সময় কি কৰিমকৈ ভাবি একাপ চাহো আমি খাই ল'লোঁ আৰু চাহ তাহ খাই চুলিখিনি ধুই মানে হৈ গ'ল 40-45 মিনিট সময় আৰু তাৰপিছত আমি ৱাশ্ব কৰিলোঁ। 40-45 মিনিটমান সময়ৰ পাছত এতিয়া ধুনীয়াকৈ চুলিখিনি ৱাশ্ব কৰিছে আৰু ইয়াৰ পিছত আইৰনিং কৰিব। চুলিখিনি সুন্দৰকৈ ধুই উঠি এয়া কৰিছে ব্ল' ড্ৰাই, ধুনীয়াকৈ শুকুৱাই ল'লে আৰু তাৰপিছত আৰম্ভ কৰিলে যিটো মেইন প্ৰচেছ ষ্ট্ৰেইটনিঙৰ। এতিয়া সুন্দৰকৈ ষ্ট্ৰেইটনিং কৰিব যিহেতু মোৰ চুলিৰ ভলিউম যথেষ্ট বেছি আৰু লেংথো বেছি, গতিকে অলপ সময় লাগিব। ইন দি মিন টাইম মই অঞ্জুবাৰ লগত পাতিলোঁ কেইটামান দৰকাৰী কথা। চুলি স্মুথনিং কৰিলে মানে নেচেচাৰিলি ল'বলগীয়া কেইটামান বেছিক টিপছ কি আছে যিখিনি ফ'ল' কৰিব লাগে? মানে ল'বতো লাগে বহুতখিনিয়ে লাগে, কিন্তু আজিকালি ইমান ব্যস্ত ন চব ইমান কৰিব নোৱাৰে।
একদম খুব প্ৰপাৰলি ৱাছটো আৰু কণ্ডিশ্যনাৰ কণ্ডিশ্যনাৰ কৰি ল'লে একদম ৰেগুলাৰ ৱাছ আৰু কণ্ডিশ্যনাৰ যেইবাৰে ৱাছ কৰে সেইবাৰে খুব ধুনীয়াকৈ কণ্ডিশ্যনাৰ কৰিব লাগে তাৰপিছত তোমাৰ সপ্তাহত এবাৰ মাস্ক লগালে বা 15 দিনত যদিও নোৱাৰে মাস্ক লগাব 15 দিনত এবাৰ কৰিলে খুব ছোৱালীয়ে কি কৰে স্মুথনিংটো কৰে কৰি পেলাই কেতিয়াও আৰু পাৰ্লাৰ নেদেখে আৰু যেতিয়ালৈকে বেয়া নহয় মানে যিখিনি প্ৰেক্টিকেল আমি পাইছোঁ কেতিয়াও নাহে নহাটো ডাঙৰ কথা নহয় বাৰু বহুতৰ হেৰিও নহয় ন নোৱাৰেও ন বহুতে এফৰ্ড কৰিবলৈ অলপ দিগদাৰ হৈ যায়গৈ দিগদাৰ হয় কিন্তু যদি কেনেবাকৈ মানে মাস্কটো যদি ভালকৈ লগাই থাকে 15 দিনত এমাহত যদি ভালকৈ নিজেও ঘৰতো লগাই থাকে তেতিয়াও কিন্তু চুলি ভাল হৈ থাকে কিছুমানতো সেইটোও নকৰে কিন্তু ধৰা সেইটো কৰে কিন্তু কৰিব নালাগে আৰু তাৰপিছতে বদনামটো হৈ যায় পাৰ্লাৰৰ যে মুখত ষ্টেটলিং এতিয়া তাকে মই সেইটোলৈকে আহিব লৈছোঁ এনেকুৱা কিছুমান যে ক্লায়েণ্ট আহে নেকি কেতিয়াবা যে ধৰক বোলে চুলিখিনি বহুত বেছি ডেমেজ বহুত বেছি একদম অৱস্থা নোহোৱা চুলি ধৰক তেতিয়া ধৰক কেমিকেল সানিবলৈ অকণমান চিন্তাও হৈ যায় তেনেকুৱাত আপোনালোকে কি কৰে মানে আমি কেৰাটিন কৰিব কওঁ আজিকালি বটক্স আহিলে বটক্স কৰিব কওঁ চ' কেৰাটিন ট্ৰিটমেণ্ট কৰাব পাৰে যাৰ চুলিৰ মানে ডেমেজ বহুত বেছি থাকে হয়নে কেৰাটিনৰ মোৰ কিন্তু এতিয়া অফাৰো চলি আছে দেই হয় নেকি 300 টকাত এনি লেংথৰ কেৰাটিন ট্ৰিটমেন্ট কৰে আছে আৰু স্মুথনিং বিলাকৰ ৰেংক কি ৰেটিং এইবিলাক স্মুথনিং ষ্টেটিং এইবিলাকৰ লেংথ লৈ হয় লেংথ লৈ নহয় একচুৱেলি লেংথ যিমানে নহয় গ্ৰোথটো হয় আচ্ছা গ্ৰোথটো লেংথ যিমানে দীঘলে থাকিব মানে কিছুমানৰ ধৰক চুলি বহুত দীঘল থাকে কিন্তু মানে গ্ৰোথটো কম থাকে পাতল থাকে চুলিটো মই ক্লিয়াৰ কৰি দিছোঁ কথাটো কিছুমানৰ ধৰক চুলি চুটিয়ে থাকে কিন্তু বহুত ডাঠ থাকে ভলিউমটো বেছি থাকে ধৰক তেনেকুৱা 35 পৰা ষ্টাৰ্ট কৰোঁ আৰু 3500 টকাৰ পৰা আৰম্ভ হয় ধৰক ঘৰুৱা ধৰণৰ বস্তুৰ কথা যদি পাতো মানে পাৰ্লাৰ প্ৰডাক্টৰ উপৰিও ঘৰত কেনেকুৱা ধৰণৰ বস্তু মানে ধৰক নেচাৰেল ইনগ্ৰেডিয়েণ্টছ কি লগাই পেলাই চুলি ঠিক কৰি ৰাখিব পাৰে যিখিনি আমি সচৰাচৰ কৰোঁৱে কিন্তু কি হয় কেতিয়াবা জানেনে ভাল কৰিবলৈ চুলি গৈ পেলাই মানুহে যে জিহকে তিহকে চুলিত লগায় মানে চুলিত খুব ডেণ্ড্ৰাফৰ প্ৰব্লেম হৈ আছিলে আৰু মই খুব মানে কি কৰোঁ মোৰ এইটো মানসিক শান্তিৰ কাৰণে নে কি নাজানো নেমু লগাই দিওঁ একদম পুৰা স্কেল্পত তেতিয়া খুব চেকাই মানে ভাবোঁ যে ডেণ্ড্ৰাফ কৰিছে পিছত আহি মই গম পালোঁ বায়ে মোক কৈছে তাত এচিড থাকেতো নেমুটো গতিকে বহুত হাৰ্চ হৈ যায় স্কেল্পৰ কাৰণে গতিকে তেনেকৈ লগাব নালাগে যদি লগায়ো নেমু অকণমান নাৰিকল তেল লগত দি ল'ব লাগে এতিয়া সেই তেনেকুৱা ধৰণৰ কথা কিছুমানৰ কাৰণে সুধিছোঁ যে ঘৰত তেনেকুৱা কি নেচাৰেল কি টিপ ইউজ কৰিব পাৰি বহুতে জবা ফুল লগায় লগাব পাৰে জবা ফুল ভাল হয় জবা ফুল লগায় বহুতে চাউলৰ পানী দি ধুৱে বহুত ভাল কণ্ডিশ্যনিং হয় যেনেকৈ হেনা লগালে আমাৰ চুলিবোৰ ড্ৰাই হৈ যায় বহুতে হেনাটো লগায় হেনা কিন্তু চুলিৰ কাৰণে প্ৰকৃততে ভাল নহয় আচ্ছা মোক আৰু এতিয়া যদি মই যদি হেনাটো বহুতে আমাৰ আগৰ আইতাসকলে যেনেকৈ হেনাটো বহুত ভাল বুলি লগাই হয় নাই এতিয়া যদি মই বেয়া বুলি ক'বলৈ হয় মুখে দিব মানে কিন্তু আমি হেৰি নকৰোঁ প্ৰেফাৰ নকৰে একদমেই নকৰোঁ একচুৱেলি কি হয় মই কথাটো মানে ক্লিয়াৰ কৰি দিওঁ যিহেতু কথাটো ওলালে ময়ো জানিব বিচাৰিছোঁ তাৰমানে কি হয় হেনা কৰিলে আমাৰ হেনাই কালাৰ নকৰে কিন্তু চুলিত আচ্ছা এটা কট বহায় এডাল চুলি হেনাই কটহে বহায় কালাৰ কৰি হৈ নাযায় যিহেতু চুলিডাল যদি বাৰে বাৰে আমি হেনা কৰি থাকোঁ সপ্তাহৰ মূৰত যদি এবাৰ এবাৰ হেনা কটিং হয় কটিং হোৱাৰ ফলত এইটো শকত হৈ যায় চুলিডাল কিন্তু এইটোৱে এইখিনিয়ে শকত হ'ল আমাৰ গুৰিটো যেতিয়া ওলাওঁতে ক্ষীণ হৈ যায় কিনকেইটো ওলাব ন নৰ্মেলি সেই শকত যেনেকৈ ইটা এটা ৰছী এডাল বান্ধি দিলে ছিগি যাব হয় নাই ৰছীডালত যদি তোমাৰ এতিয়া চুলিটো গধুৰ হৈ গ'ল তো তোমাৰ পাতল হৈ গ'ল তেতিয়া টান খাই পেলাই চুলিডাল ছিগি থাকে মই আজি নজনা কথা এটা গম পালোঁ হেনা কৰিলে একচুৱেলি যদি সদায় মানে সপ্তাহে কৰি থাকে তেতিয়াহ'লে ইমান বুজি নাপায় এবাৰ হেনা কৰি যদি এমাহ এৰি দিয়া হয় নাই এমাহৰ পিছত কিন্তু চুলি সৰিবই আচ্ছা মানুহে মানে হেনা কৰিছোঁ ভাল হৈছে বুলি ভাবি লয় মেণ্টেল ছেটিছফেকশ্যন বাকী একো নহয় সেই মোৰ নেমু লগোৱা নিচিনা কথা হেয়াৰত অইলিং কৰিলে ভাল ঘঁহিব লাগে তেলটো লগাব লাগে তেলটো লগাই কিন্তু গোটেই আমাৰ কিছুমানক শুনো তেল লগাইছোঁ ল'ৰা ছোৱালীক তেল লগাই দিছোঁ ৰাতি লগাই দিছোঁ ৰাতিপুৱা ধুইছোঁ সেইটো নহয় তাৰমানে একচুৱেলি এটা সময় 15 মিনিটমান তেলটো লগাই পেলাই ৱাছ কৰি দিলেই স্কেল্পে যিটো পাব লাগে সেইটোতে পাই যায় বহুতে নাজানে কিন্তু এইটো কথা তাৰমানে মই প্ৰথম যেতিয়া লঞ্চ কৰিছোঁ মানে কি মই এখন প্ৰথম চেমিনাৰ এখন দিয়াইছিলোঁ ষ্ট্ৰেটনিঙৰ ওপৰত মধুমিতা পাটোৱাৰী বাইদেউ যে তেওঁৰ ল'ৰা আহি পেলাই ইয়াতে মানে হেৰি কৰিছিলে চেমিনাৰ কৰিছিলোঁ আমি তেখেতৰ ল'ৰাই আহিছিলে শিকাইছিলেহি
আৰু তেতিয়া মনত পৰে এতিয়া সেইটো মেবি কিমান হ'ব 2006ৰ কথা 6-7 তেতিয়াই মানে ষ্ট্ৰেটনিং আমি তেতিয়া মানে মই মোৰ প্ৰথম ষ্ট্ৰেটনিং কৰা মনত আছে দেই মই তেতিয়া চাগে 2008 মান হ'ব নেকি আৰু মানে নতুনকৈ ষ্ট্ৰেট কৰিছোঁ আৰু কলেজ গ'লোঁ আৰু দেই কলেজ যোৱাৰ পিছত আৰু ষ্ট্ৰেটনিং কৰা যি ধমক উঠিছিলে এটা সময়ত বাপৰে তেতিয়া স্মুথনিং নাছিলে ষ্ট্ৰেটনিং মানে কোম্পানী নাছিলে নহয় তেতিয়া লৰিয়েলৰ ষ্ট্ৰেটনিং ওলোৱাই নাই বেলেগ কিছুমান মানে লাহে এইবিলাক হেৰি হ'ল তেতিয়া মানে প্ৰথম আৰু মোৰ মনত পৰে মানে তেতিয়া মই প্ৰথম শিকিছোঁ আৰু ষ্ট্ৰেটনিং মই বহুত বছৰ হ'ল মোৰ ষ্ট্ৰেটনিং তেতিয়া মানে সেই মধুমিতা